আজি হৈছে অষ্টমী আৰু আজি ৰাতিপুৱা সোনকালে উঠি মৰ্ণিং ৱাকত গ'লোঁ। মৰ্ণিং ৱাক মানে দেৰিয়ে হ'ল। আহি পাই মই প্ৰথমে ভাবিলোঁ বাৰাণ্ডাখন চাফা কৰি লওঁ ভালকৈ। এইকেইদিন পূজাৰ কাৰণে বাৰাণ্ডাখনৰ ভালকৈ চাফা কৰা হোৱাই নাছিল, তাৰমানে টাবখিনি এটা জেগাতে আছিলতো। আজি অঁতৰাই মেলি ভালকৈ সাজি কৰি ল'লোঁ আৰু ফুলখিনিতো ভালদৰে পানী দিলোঁ। আৰু অলপমান মানি প্লেণ্ট এনেকৈ টাবখিনিৰ পৰা বহুত দীঘল হৈ গৈছিলতো, অকণমান উলিয়াই পেলাই মই এনেকৈ ভিতৰত বোলো সজাই থওঁ। তাকে বটলটোত এনেকৈ সজাই থৈছোঁ, দেখিব ভাল লাগে। আৰু এতিয়া মই গা ধুবলৈ যাওঁ। তাৰ আগতে এই গোটেই যে মাটিৰ টাবকেইটা এইকেইটা মই কালাৰ কৰিম। আৰু গা ধুই আহিলোঁ, আহি পেলাই ব্ৰেকফাষ্ট কৰিছোঁহি। মায়ে ৰুটি আৰু ঘুগুনি বনাই থৈ দিছে। আৰু আমাৰ আলহী এজনী আহিছে। এই মেকুৰীটো ক'ৰ হয় নাজানো, ইমানেই দীঘল নহয় মেকুৰীটো, তাৰমানে বহুত গাটো তাৰ দীঘলীয়া, অকণমান বেলেগ ধৰণৰ মেকুৰীটো। কি ক'ব বিচাৰিছে? ভাল সময়তে আহিছে, সি ৰুটি খাব পাৰিব এতিয়া। আমাৰ ঘৰত এনেকৈ মেকুৰী আহিয়ে থাকে, বহুত মেকুৰী আহে, অচিনাকি মেকুৰীবোৰ আহে। মেকুৰী খুব ভাল পাওঁ আচলতে, মেকুৰীৰ লগত মানে মনটো কানেক্ট হৈ যায় সোনকালে, সেইকাৰণে মেকুৰীবোৰ আহে নেকি। আহি পেলাই অকণমান তাক গাখীৰ দিলোঁ খাবৰ কাৰণে, আৰু খাই পেলাই সি গুচি গ'ল। এতিয়া সময়টো ইমান সোনকালে পাৰ হৈ যায়, তাৰমানে আন্ধাৰ লাগিয়ে যায়। সেইকাৰণে দুপৰীয়া খাই বৈ সোনকালে অকণমান শুই দিওঁ, তাৰপিছত আকৌ পূজা চাবলৈ ওলাই যাওঁ। অকণমান ৰেষ্ট লৈ ল'লেহে পূজা চাই ভাল লাগে। আৰু আজি ওলাই আহিছোঁ প'ল' ফিল্ডৰ ফালে, আৰু প'ল' ফিল্ডত বহুত বেছি ভিৰ আৰু ভাল ডেক'ৰেশ্যনো হৈছে, গতিকে মানুহৰ ভিৰ হৈছে আৰু পূজাখনো ধুনীয়া হৈছে, সেইকাৰণে আমিও চাবলৈ আহিলোঁ। কিন্তু বহুত বেছি ভিৰ, তাৰমানে আধা দূৰ আহোঁতেই বহুত সময় লাগি যায়হি, যিহেতু এইফালে ন' এণ্ট্ৰি, বাইকো সোমাব পৰা নাই বা একোৱেই সোমাব পৰা নাই, টমটম একোৱে এইফালে গাড়ী চাড়ী আহিব পৰা নাই। খোজকাঢ়ি আহিব লগা হৈছে আধা বাট, আৰু যাওঁতেও যে কিমান বেছি ভিৰ। আৰু ডিজনীলেণ্ডৰ থিমটো ৰখা হৈছে, ইমান বেছি ভাল লাগিছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে বেছি ভাল পাইছে আহি পেলাই। সৰু সৰু ল'ৰা ছোৱালী বুলি নহয়, চবেই ভাল পাইছে। আৰু দেৱীজনা ইমান মানে ধুনীয়া, ডাঙৰ নহয়। আহি পেলাই মই ফুট এটা লৈ ল'লোহি, আৰু খুব ডাঙৰ, মোবাইলত ভালকৈ ধৰিবই পৰা নাই। বহুত ডাঙৰ আৰু ইমান ভাল লাগিছে গোটেই ডেক'ৰেশ্যনখিনি। তাকে মানে চাই গৈ আছোঁ। ইয়াতো বহুত ভিৰ, হেঁচা ঠেলা। মানে অকণমান সময় এইখিনিতে ৰখি অকণমান ভিডিঅ'টো ক্লিপ কৰি পেলাই আগবাঢ়ি গ'লোঁ। আৰু ইয়াত বহুতেই বেছি ভিৰ, বেছি সময় ইয়াত নৰখিলোঁ, অকণমান চাই মেলি আমি, কিন্তু ইয়াত বহুত মানে খোৱাৰ গোটেই ফাষ্টফুডৰ ষ্টলখিনি ইয়াতে আছে, সেইকাৰণে ভাল হ'ল। আৰু আমি ইফালে সিফালে যাবলগীয়া নহ'ল, ইয়াতে আমি খালোঁ। আৰু চলে ভটোৰে 100 ৰুপিছত দিছিলে, বহুত মানে টেষ্টি আছিলে। চলে ভটোৰে খালোঁ। আৰু আমাৰ মাক এটা সুহুৰি লাগিবই পূজাত, এটা সুহুৰি মানে মাক লাগিবই, কম্পালচৰি এইটো। মায়ে এটা সুহুৰি ল'বই, বজাওক নবজাওক এইটো লাগিবই। আৰু আহোঁতে আমি মিঠাই ল'লোঁ। পূজাততো জেলেপি লাগিবই, এইটো কথাই নাই। আৰু দেখিছে কিমান ভিৰ, বহুত দেৰিলৈকে বোলে ইয়াত ভিৰ হৈ থাকে। আমি চালোঁ, বহুত সময় চালোঁ, চাই পেলাই এতিয়া ঘৰলৈ উভতো। আজিৰ ব্লগটো ইমানেই। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই। আকৌ এটা নতুন ব্লগত লগ পাম।